সোশ্যাল মিডিয়াত এটা ভিডিঅ' দেখিলোঁ দেখি পেলাই বৰ বেয়া লাগিলে বৰ দুখ লাগিলে মানুহবোৰ ইমান নিষ্ঠুৰ কিয় হৈ গৈছে বাৰু টকা পইচাৰ পাছফালে দৌৰি পেলাই মানুহবোৰে মানৱীয় গুণ কিয় হেৰুৱাইছে বাৰু টকাৰ পাছত দৌৰি দৌৰি আমি কি হেৰুৱাইছো এবাৰ ভিডিঅ'টো চাওকচোন চাই পেলাই আপোনালোকৰ মতামত জনাব এই ওমেগা আই ক্লিনিকত মই 2015 চনৰ পৰা কাম কৰি আছিলো কিন্তু মোৰ দেউতা যোৱা মঙ্গলবাৰে ঢুকালে দেউতাৰ মৃত্যুৰ সময়ত মই ৰাতিপুৱা 9 বজাত বাইদেউক ক'ব গৈছিলো বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা তুমি ডিউটি কৰিব লাগিব কিন্তু মোক বাইদেউ মোক যাব নিদিলে ডিউটি কৰিব দিছে 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে তাৰ পিছত মই বাইদেউক কৈছিলো যে বাইদেউ মই 13 দিন আহিব নোৱাৰিম গতিকে 13 দিন মোক ছুটি লাগিব বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা তুমি 3 দিনৰ জাসা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা এই এনেকুৱা ড্ৰেছত ভিতিৰ মৃত্যুৰ সময়ত মই তেনেকৈ লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি কিন্তু ইমান দিনেৰে ইয়াতে মই কাম কৰিলো আজিলৈকে ছাৰ বাইদেউ মোক আজিলৈকে খবৰ নললে আজি মই নিমন্ত্ৰণ দিব আহিছিলো দেউতাৰ কাজৰ কাৰণে আহোতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা আপোনালোকে বিচাৰ কৰি চাওক দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু ছুটি নাপায় নেকি এই নেকি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়ম এনেকৈ হলে আমাৰ অসমখন কেনেকৈ মানুহে কেনেকৈ চলিব এইখিনি যদি মানৱতা গুণ নাই এজন ডক্টৰৰ হেড আই স্পেচিয়েলিষ্ট ডক্টৰ আৰ.কে. দাস মোৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিল মোৰ আজি বহুত বেয়া লাগিছে বহুত দুখ লাগিছে এনেকুৱাকে আজি এই মিডিয়াৰ সন্মুখত আহিব লগা হোৱাৰ কাৰণে সঁচাই মোৰ দুখিত মোৰ বহুত বেয়া লাগিছে আপোনালোকে মোক মাফ কৰিব কিন্তু মই কথাখিনি ক'ব লগা বাধ্য হ'লো কাৰণে কথাখিনি ক'লো